আমার অনুজ ভাতৃ মনোজ বৰাৰ একক প্ৰয়াস আৰু প্ৰচেষ্টাৰে আয়োজিত কৃতি ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠানত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়া, আমাক কথা আৰু গীতেৰে আপ্লুত কৰা শিৱসাগৰৰ এগৰাকী বিশিষ্ট জ্যেষ্ঠ চিকিৎসক তথা এগৰাকী সংগীত শিল্পী ডাক্তৰ প্ৰবুদ্ধ প্ৰসাদ চেতিয়া ডাঙৰীয়া, মঞ্চত উপবিষ্ট এই অঞ্চলটোৰ এগৰাকী উদ্যোগী সফল ব্যৱসায়ী আমাৰ অনুজ ভাতৃ জিতু দত্ত ডাঙৰীয়া, মঞ্চত উপবিষ্ট অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া আমাৰ জ্যেষ্ঠ ভাতৃসমূহ শ্ৰীযুত শান্তনু চেতিয়া ডাঙৰীয়া, দিখৌমুখ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ আমাৰ অগ্ৰজ ভাতৃ ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আজিৰ অনুষ্ঠানত উপস্থিত শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল কেৱল গৌৰীসাগৰ বা নকাটানী দিখৌমুখ অঞ্চলৰে নহয়, অসমৰ সমাজ সাংস্কৃতিক শৈক্ষিক বৌদ্ধিক জীৱনৰে সম্পৃক্ত সন্মানীয় বিজ্ঞ জ্যেষ্ঠ অভিজ্ঞ ব্যক্তিসকল, শ্ৰদ্ধাৰ অতিথিবৃন্দ, সুধীবৃন্দ, মনোজ বৰা ডাঙৰীয়াৰ পৰিয়ালবৰ্গ আৰু এই অনুষ্ঠানটি অনুষ্ঠিত কৰিবৰ বাবে মনোজ বৰা ডাঙৰীয়াক সকলো দিশৰ পৰা সহায় সহযোগিতা আগবঢ়োৱা তেখেতৰ বন্ধুবৰ্গ, পৰিয়াল পৰিজনসকল, অভিভাৱক অভিভাৱিকাসকল আৰু আজিৰ অনুষ্ঠানত অভিনন্দন প্ৰাপক কৃতি ছাত্ৰ ছাত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শ্ৰদ্ধাৰ সুধীবৃন্দ, পোনপ্ৰথমতে আপোনালোকক সদৌতিৰে প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। কৃতি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে মই মনোজ বৰা ডাঙৰীয়াৰ এই একক অনন্য প্ৰয়াস আৰু প্ৰচেষ্টাৰ প্ৰতি ধন্যবাদ, কৃতজ্ঞতা, প্ৰশংসা, শলাগ লৈছোঁ আৰু তেখেতকো অভিনন্দন জ্ঞাপন কৰিছোঁ যে বিগত কেইবাবছৰো ধৰি একক প্ৰচেষ্টাৰে এই যি সজ পদক্ষেপ, এক আদৰ্শ প্ৰয়াস তেখেতে অব্যাহত ৰাখিছে, এই প্ৰয়াস নিঃসন্দেহেই ধন্যবাদৰ পাত্ৰ, প্ৰশংসাৰ পাত্ৰ। মই আশা কৰিম কিঞ্চিত প্ৰতিকূলতা থাকিব, কিঞ্চিত সীমাবদ্ধতা থাকিব আৰু সেই সীমাবদ্ধতা আৰু প্ৰতিকূলতা নেওচি যাবৰ কাৰণে ভগৱন্তই তেখেতক শক্তি প্ৰদান কৰক আৰু এই অনুষ্ঠানটি তেওঁ অনাগত দিনতো ধাৰাবাহিকভাৱে নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰাখিবলৈ সক্ষম হওক, তাৰ বাবে তেখেতৰ প্ৰতি আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। আজি এই দিনটো কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ বা তাৎপৰ্যপূৰ্ণ। মূল কথাটো হৈছে যে আজি মনোজ বৰা ডাঙৰীয়াই বিগত কেইবছৰৰ দৰে এই বছৰো তেওঁ এই বৃহত্তৰ অঞ্চলটিত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতিত্বৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিবৰ কাৰণে এই অনুষ্ঠানটিৰ আয়োজন কৰিছে। নিঃসন্দেহে সেই দিশৰ পৰা আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ। আজিৰ দিনটোৰ আন এক তাৎপৰ্য আছে যে মনোজ বৰা ডাঙৰীয়া তেওঁ সামাজিক দায়বদ্ধতা আৰু পৰিয়ালটোৰ প্ৰতি তেওঁ দায়বদ্ধতা প্ৰতীয়মান কৰি তাক তেওঁ যথাযথভাৱে ৰূপায়ণ কৰি এই অঞ্চলটোৰ নাম তেখেতৰ পিতৃৰ নামেৰে নামাকৰণ কৰিছে নবীন নগৰ। তেখেতৰ পিতৃৰ নাম নবীন বৰা ডাঙৰীয়াৰ নামেৰে এই পথটিৰ, এই নগৰখন, এই অঞ্চল, এই সৰু অঞ্চলটোৰ নামাকৰণ কৰিছে আৰু আজি তেওঁ আনুষ্ঠানিকভাৱে নবীন নগৰ ফলকখনো তেওঁ প্ৰতিষ্ঠা কৰিছে। সেই ফলকৰ আন এটা
আন এক তাৎপৰ্যপূৰ্ণ দিন। তাৰ লগত এই যিটো পথৰ নামাকৰণ কৰিছে PH পথ, আপোনালোকে দেখিছেনে? এই PH পথটো তেখেতৰ ককা আৰু আন এগৰাকী প্ৰয়াত ব্যক্তিৰ সোঁৱৰণত এই পথটিৰ নামাকৰণ কৰিছে। এই যিটো তেওঁ উদ্যোগ লৈছে, এই উদ্যোগৰ কাৰণেও তেখেত নিঃসন্দেহে শলাগৰ পাত্ৰ, প্ৰশংসাৰ পাত্ৰ। মই আনুষ্ঠানিকভাৱে তেখেতৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ এই বদান্যতাৰ শলাগ লৈছোঁ। আৰু আন এটা হেম দত্ত, মাধুৰ্য দত্ত তেখেত শিল্পী, তেখেতৰ ককা, তেখেতৰ দেউতা। গতিকে আমাৰ দুয়োজন সন্তান, আজি তেখেতৰ সন্তানো আছে। যে এয়া সঁচাকৈয়ে আজিৰ তাৰিখত এই অঞ্চলটোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন বা তাৎপৰ্যপূৰ্ণ দিন বা স্মৰণীয় দিন বুলি আমি অভিহিত কৰিব পাৰোঁ। আৰু এটা বিশেষ কাৰণত আজিৰ দিনটো তাৎপৰ্যপূৰ্ণ হৈছে যে আমাৰ যি মনোজ বৰা ডাঙৰীয়াৰ উদ্যোগত তেওঁৰ একক প্ৰচেষ্টাত আমি ইয়াত সমবেত হোৱাৰ এই সুবিধাখন পাইছোঁ, সুযোগখন পাইছোঁ। তেখেতৰ সহধৰ্মিনীৰ আজি উপজা দিন। গতিকে এই উপজা দিনটো আজি এই অনুষ্ঠানৰ সৈতে উদযাপিত হৈছে। গতিকে মই আনুষ্ঠানিকভাৱে আমাৰ ভাই বোৱাৰী হ'ব মনোজ বৰাৰ সহধৰ্মিনীক উপজা দিনৰ অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। এতিয়া আহোঁ আমাৰ যিটো মূল অনুষ্ঠান, এই অনুষ্ঠানৰ যি লক্ষ্য আৰু উদ্দেশ্য, যে আমি এই বৃহত্তৰ অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকল, অৰ্থাৎ এই অঞ্চলটোৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, সেই ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰাৰ এটা অনুষ্ঠান। মই এজন পিতৃ, এজন অভিভাৱক আৰু বৃত্তিক এজন শিক্ষক। মই এই বহি থাকোঁতে এটা কথা মই হিচাপ কৰি চালোঁ যে অভিজ্ঞতাৰ লেখেৰে মোৰ শিক্ষকতাৰ অভিজ্ঞতা ইতিমধ্যে 26টা দীঘলীয়া বৰ্ষ সম্পূৰ্ণ হৈছে। আৰু এই 26টা দীঘলীয়া বৰ্ষত মই এনে বহু অভিনন্দন অনুষ্ঠানত মই উপস্থিত আছোঁ বিভিন্ন ধৰণে। কেতিয়াবা উদ্যোক্তা হৈ আছোঁ, কেতিয়াবা অতিথি হৈ আছোঁ। মই প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে এনেকুৱা বহু অভিনন্দন অনুষ্ঠানত জড়িত হৈ আছোঁ। আৰু আপোনালোকে দেখিছে বিগত প্ৰায় 2 দশক ধৰি চৰকাৰ হওক, বিভিন্ন বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান হওক, সংঘ সংগঠন দল হওক, আমাৰ হাজাৰ হাজাৰ সমগ্ৰ অসম জুৰি হাজাৰখন এনেকুৱা অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈছে। কিন্তু এই হাজাৰখন অভিনন্দন অনুষ্ঠান বা মই নিজে উপস্থিত থকা কেইবাশ অভিনন্দন অনুষ্ঠানৰ বিপৰীতে এই অভিনন্দন অনুষ্ঠানখন কিন্তু একক আৰু অনন্য। এইকাৰণে একক আৰু অনন্য, এই অনুষ্ঠানটো কোনো দলে অনুষ্ঠিত কৰা নাই, কোনো সংগঠনে অনুষ্ঠিত কৰা নাই, চৰকাৰে অনুষ্ঠিত কৰা নাই, কোনো বেচৰকাৰী অনুষ্ঠান বা প্ৰতিষ্ঠানে অনুষ্ঠিত কৰা নাই। এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে এই অঞ্চলৰ এগৰাকী উদীয়মান যুৱক, সংস্কৃত মনৰ এগৰাকী সাংস্কৃতিক কৰ্মী, অক্লান্ত সাংস্কৃতিক কৰ্মী, যিজনে নিজে বিভিন্ন সীমাবদ্ধতা আৰু প্ৰতিকূলতাৰ সৈতে অহৰহ সংগ্ৰাম কৰি আছে, অহৰহ যুঁজি আছে। সেইজনৰ উদ্যোগত আজি এই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈছে। সেইবাবে মোৰ বোধেৰে আজি এই 26 বছৰীয়া অভিজ্ঞতাত আজি জীৱনত প্ৰথমবাৰৰ বাবে মই এককভাৱে অনুষ্ঠিত কৰা এনেকুৱা অভিনন্দন অনুষ্ঠানত মই উপস্থিত থকাৰ সুযোগ লাভ কৰিছোঁ বা এয়া মোৰ কাৰণে সৌভাগ্য বুলি মই গণ্য কৰিছোঁ। আমি বহু ৰাজনীতিৰ সৈতে জড়িত ব্যক্তিক দেখোঁ, ঘৰে ঘৰে গৈ গামোচা পিন্ধাই এনেকুৱা আছে, কিন্তু এনেকৈ অনুষ্ঠান অনুষ্ঠিত কৰা মই মোৰ ব্যক্তিগত অভিজ্ঞতাত এয়া প্ৰথম। মই পুনৰবাৰ সেইকাৰণে মনোজ বৰা ডাঙৰীয়াক এতিয়া সেই কথাটোৰে ধৰি কৰোঁ যে আপোনালোকে দেখিছে যে বিগত 2 দশক ধৰি আমাৰ কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ এটা জোৱাৰ উঠিছে। চৰকাৰে জনায়, চৰকাৰে লেপটপ দিয়ে, স্কুটি দিয়ে, সাংঘাতিক এটা কাৰবাৰ। 40, 50, 60 হাজাৰ আপুনি বাতৰি কাকতত প্ৰত্যেকবাৰ সংখ্যা দেখিব। প্ৰথমবাৰ যদি ষ্টাৰ মাৰ্কক দিয়ে, দ্বিতীয়বাৰ 75% পালে দিয়ে, তৃতীয়বাৰ দেখিব ফাৰ্ষ্ট ডিভিজন পালেই দি দিয়ে, ছোৱালী বুলি দিয়ে, ল'ৰা বুলি দিয়ে, বিভিন্ন ধৰণে এভাৰেজ 50,000কৈ ছাত্ৰ ছাত্ৰীক চৰকাৰে অভিনন্দন জনাই আছে। কেৱল অভিনন্দনে নহয়, লেপটপ, স্কুটি আদিৰ দৰে লোভনীয় আকৰ্ষণীয় বঁটাও দিয়ে, পুৰস্কাৰো দিয়ে। বিভিন্ন সংগঠন, জাতীয় সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, আমাৰ এখন এখন গাঁৱৰ সংঘ, ক্লাব,
মন্দিৰ গীৰ্জা এনেকুৱা কোনো কমিটি বাকী নাই এই কাৰবাৰটো চলি আছে ব্যক্তিগতভাৱে মই অভিনন্দন জনোৱাৰ কোনো আপত্তি নাই অভিনন্দন জনাব লাগে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলক আমি অনাগত দিনৰ বাবে সামাজিকভাৱে দায়বদ্ধ কৰি তুলিব লাগে এনেকৈ যে চোৱা তুমি ভাল ৰিজাল্ট কৰিছা তোমাক আমি অভিনন্দন জনাইছোঁ গতিকে অনাগত দিনতো তুমি ভালদৰে পঢ়া শুনা কৰি ভাল ৰিজাল্ট কৰিব লাগিব আৰু ঘৰখন পৰিয়ালটো চুবুৰীটো সমাজখনৰ প্ৰতি তোমাৰ দায়িত্ব আৰু দায়বদ্ধতা তুমি নিষ্ঠাৰে পালন কৰিব লাগিব কিন্তু মই এটা কথা ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ বা ব্যক্তিগতভাৱে মই এটা কথা অনুধাৱন কৰিছোঁ লক্ষ্য কৰিছোঁ যে আমি মনোজ বৰা ডাঙৰীয়া ব্যক্তিগতভাৱে এককভাৱে পাতিছে বেলেগ কথা যে চৰকাৰৰ পৰা আৰম্ভ কৰি আমি সংগঠন দল অনুষ্ঠান আমি যিমানে অভিনন্দন জ্ঞাপন কৰিছোঁ আমি তাতে শেষ কৰিছোঁ দায়িত্ব এই যে আমি অভিনন্দন জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত কি কৰিছে তেওঁলোকৰ ভৱিষ্যত কি হ'ল তেওঁলোক নিজে প্ৰতিষ্ঠিত হ'লনে বা নহয় যদি কিয় নহ'ল আৰু প্ৰতিষ্ঠিত হৈ তেওঁলোকে সমাজখনৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতা নিষ্ঠাৰে পালন কৰিব পাৰিছেনে এই কথা আমি কোনেও বিচাৰ কৰা নাই আজি যে আমি হাজাৰ হাজাৰ মই এটা সংখ্যা দিছোঁ 50,000 বছৰি চৰকাৰে অভিনন্দন জনায় সেই 50,000 ছাত্ৰ ছাত্ৰী বছৰে বছৰে ক'ত হেৰাই গ'ল সেই 50,000 ছাত্ৰ ছাত্ৰী ক'ত তাৰ 5জন ছাত্ৰ ছাত্ৰীৰ নাম আজি আমি কিয় 2025 চনত নাজানো 2010 চনত আমি অভিনন্দন জনোৱা 5গৰাকী ছাত্ৰ ছাত্ৰীৰ নাম আমি 25 চনত কিয় আমি ল'ব পৰা নাই যদি এই কথাটো আমি অত্যন্ত গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ প্ৰয়োজন আছে আৰু ছাত্ৰ ছাত্ৰীসকল মই এটা কথা তোমালোকক উদ্দেশ্যি ক'ব খুজিছোঁ যে এই মাত্ৰ জীৱনৰ আৰম্ভণি এই যে আমি মেট্ৰিক পাছ কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ আমি মাত্ৰ জীৱনৰ নমলাডাল কৰিছোঁ আমি জীৱনৰ যিটো জটিল বৃত্ত সেই বৃত্তৰ ভিতৰত সোমাইছোঁ গতিকে এই বৃত্তৰ ভিতৰত আমাৰ ডক্টৰ প্ৰফুল্ল প্ৰসাদ চেতিয়া ডাঙৰীয়াই কৈছে আজিৰ তাৰিখত এক অনাকাংক্ষিত প্ৰতিযোগিতা প্ৰতিদ্বন্দ্বিতা আৰু এই প্ৰতিযোগিতা আৰু প্ৰতিদ্বন্দ্বিতাত আমি তিষ্ঠি থাকিবৰ কাৰণে নিজক সাজু কৰিব লাগিব নিজক প্ৰস্তুত কৰিব লাগিব ইয়াৰ অন্যথাই আমি এই প্ৰতিযোগিতা প্ৰতিদ্বন্দ্বিতাৰ এই ঘামকমীয়া এই কোবাল সোঁতত আমি হেৰাই যাম তাৰ গত্যন্তৰ নাই আমি নিজকে সাজু কৰিবই লাগিব প্ৰস্তুত কৰিবই লাগিব এটা কথা মই ব্যক্তিগতভাৱে বা আমাৰ মোৰ দৰে এই অভিভাৱকসকলে শিক্ষক ইয়াত কেইবাগৰাকী এটা অভিজ্ঞ শিক্ষক আছে অৱসৰপ্ৰাপ্ত শিক্ষক আছে সকলোৱে স্বীকাৰ কৰিব যে এই যিটো অহেতুক প্ৰতিযোগিতা হৈছে এই যিটো অনাকাংক্ষিত প্ৰতিদ্বন্দ্বিতা হৈছে এয়া আমি কোনো কাৰণতে আমি আদৰণি জনোৱাটো উচিত নহয় বা আদৰণি জনাব নালাগে কিন্তু উপায় নাই আজিৰ তাৰিখত তাৰ গত্যন্তৰ নাই মই যদি কওঁ যে তুমি প্ৰতিযোগিতাত অৱতীৰ্ণ নহ'বা তুমি নিঃশেষ হৈ যাবা নিশ্চিন্ত হৈ যাবা প্ৰতিযোগিতাত আমি অৱতীৰ্ণ হ'বই লাগিব প্ৰতিদ্বন্দ্বিতাত আমি অৱতীৰ্ণ হ'বই লাগিব এই প্ৰতিযোগিতা আৰু প্ৰতিদ্বন্দ্বিতাত আমি তিষ্ঠি থাকিব পৰাকৈ নিজকে প্ৰস্তুত কৰিবই লাগিব কিন্তু তাৰ সমান্তৰালভাৱে আমি জীৱনৰ যি মাদকতা জীৱনৰ যি সৌন্দৰ্য জীৱন বোধ জীৱন চৰ্চা কিন্তু সজাই তুলিবৰ কাৰণে নিজাকৈ নিৰন্তৰ অনুশীলন পৰিশীলন আৰু অনুৰণন কৰাৰ প্ৰয়োজনীয়তা আছে ইয়াৰ অন্যথাই এই যান্ত্ৰিকতাময় পৃথিৱীখনত আমি একোটা একোটা যন্ত্ৰৰ দৰে হৈ যাম আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়ন হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নে আনকি ভগৱানৰ অস্তিত্বটো কেতিয়াবা কেতিয়াবা প্ৰত্যাহ্বান জনোৱাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে আজি যিমানে বিজ্ঞান আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাৰ উন্নতি হৈছে আমি কৈ আছোঁ যে বিশ্বখন এখন গাঁৱত পৰিণত হৈছে আমাৰ মানুহে মানুহৰ মাজত সংযোগ বাঢ়িল কিন্তু সংযোগ বাঢ়িলে আমাৰ সম্পৰ্ক নোহোৱা হৈ গৈছে আমাৰ যন্ত্ৰটোৱে আমাৰ মাজত সংযোগ স্থাপন কৰিছে সঁচা কিন্তু আমাৰ মাজত থকা মানৱিক সম্পৰ্ক আত্মিক সম্পৰ্ক নোহোৱা হৈ গৈছে আৰু এই যে মানৱিক সম্পৰ্ক আত্মিক সম্পৰ্ক নোহোৱা হৈ গৈছে আৰু যে আমি ABCD 1 2 3 4 শিকাৰে পৰাই যে এক প্ৰতিযোগিতাময় পৃথিৱীত আমি নিজকে জপিয়াই পৰিছোঁ তাৰ লগে লগে আমি জীৱনবোধ আৰু জীৱনৰ চেতনা জীৱনৰ সৌন্দৰ্য আমি পান কৰিব বা অনুভৱ কৰিব নজনা হৈ গৈছোঁ নিশিকা হৈ গৈছোঁ সেইটোৱে আজিৰ তাৰিখত মোৰ বোধেৰে আটাইতকৈ এটা মাৰাত্মক সামাজিক ব্যাধি হিচাপে দেখা দিছে
মই এটা কথা অনুভৱ কৰোঁ যে আমি ইয়াৰ পৰা আঁতৰি আহিব নোৱাৰোঁ। আমি প্ৰতিযোগিতা আৰু প্ৰতিদ্বন্দ্বিতাত থাকিব লাগিব, কিন্তু তাৰ সমান্তৰালভাৱে আমি মানৱীয়তা, আত্মিকতা, মানৱিক প্ৰমূল্যবোধ, সততা আৰু নৈতিকতাৰ কিন্তু কিছু কিছু অভ্যাস অনুশীলন পৰিশীলন কৰাৰ প্ৰয়োজনীয়তা আছে, বা এইবিলাকৰ সৈতে নিজকে আমি সম্পৃক্ত কৰাৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ অন্যথাই কিন্তু আমি সফল হ'ব পাৰিম, আমি একোটা একোটা সফল যন্ত্ৰ, এক যান্ত্ৰিক মানৱত আমি ৰূপান্তৰিত হ'ব পাৰিম, কিন্তু আমাৰ জীৱনটো আমি সাৰ্থক বা অৰ্থবহ কৰি তুলিব নোৱাৰিম। আজি আমি সদায় সফলতাৰ কথা কওঁ। মই সেইকাৰণে শিক্ষক হিচাপে, অভিভাৱক হিচাপে, সমাজৰে বিভিন্ন ক্ষেত্ৰত এজন সম্পৃক্ত জড়িত ব্যক্তি হিচাপে মই এটা কথা চাই আছোঁ, যে এটা কথা লক্ষ্য কৰিছোঁ, অত্যন্ত দুখেৰে লক্ষ্য কৰিছোঁ, অত্যন্ত পৰিতাপেৰে লক্ষ্য কৰিছোঁ। আজি অভিভাৱক পিতৃ মাতৃসকলো আছে, সন্তান সকলো আছে। মই এই কথাটো লক্ষ্য কৰিছোঁ। মই আপোনাসকলৰ সৈতে মই মাত্ৰ ভাৱটো মই ব্যক্ত কৰিম, নিজাকৈ চিন্তা কৰিব, নিজাকৈ বিশ্লেষণ কৰি চাব যে আমাৰ যিটো সামাজিকীকৰণ প্ৰক্ৰিয়া, যিটো আমি ইংৰাজীত প্ৰচেছ অফ ছ'চিয়েলাইজেশ্যন বুলি কওঁ, সামাজিকীকৰণ প্ৰক্ৰিয়া, এটা সন্তান ভূমিষ্ঠ হোৱাৰে পৰা সেই সন্তানটিক লালন পালন কৰি কথা বাৰ্তা, মাত কথা, পঢ়া শুনা শিকাই পেলাই আমি সমাজৰে একাত্ম কৰি দিয়াৰ যিটো প্ৰক্ৰিয়া, বা মোৰ সন্তানটিক বা আমাৰ সন্তানটিক মানুহ হিচাপে প্ৰতিষ্ঠা কৰাৰ যিটো প্ৰক্ৰিয়া, ছ'চিয়লজি মানুহ বহি আছে, যিটো আমি সামাজিকীকৰণ প্ৰক্ৰিয়া বুলি কওঁ, প্ৰচেছ অফ ছ'চিয়েলাইজেশ্যন, মই সাধাৰণ অৰ্থত কৈছোঁ, সেই প্ৰচেছ অফ ছ'চিয়েলাইজেশ্যন বা সেই সামাজিকীকৰণ প্ৰক্ৰিয়াটো অকণমান কেৰুণ হৈ গৈছে। আমাৰ পিতৃ মাতৃৰ ফালৰ পৰা ৰৈছে, অভিভাৱকৰ পৰা ৰৈছে, শিক্ষকৰ পৰা ৰৈছে, আৰু সমাজৰ অগ্ৰজ জ্যেষ্ঠ বিজ্ঞ অভিজ্ঞ ব্যক্তিসকলৰ পৰা ৰৈছে। আমি আমাৰ সন্তানক এতিয়া কেৱল সফল হ'বৰ কাৰণে আমি উৎসাহিত কৰিছোঁ, সফল হ'বৰ কাৰণে তেওঁলোকক আমি লালন পালন প্ৰতিপালন কৰিছোঁ। তেওঁলোকৰ জীৱন অৰ্থবহ আৰু সাৰ্থক কৰাৰ কথা কোৱা নাই, সফল হ'বলৈ কৈছোঁ, সন্তুষ্ট লাভৰ কাৰণে কোৱা নাই। ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, এটা কথা মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে ছাকচেছ ইজ নট দ্য কি ফৰ হেপিনেছ, হেপিনেছ ইজ দ্য কি ফৰ ছাকচেছ। আমি সন্তুষ্ট হ'ব লাগিব, সন্তুষ্ট হ'লেহে সফলতা আহিব, সফলতাই সন্তুষ্টি আনিব নোৱাৰে, আৰু জীৱন সফল হ'লে নহ'ব, জীৱন সাৰ্থক হ'ব লাগিব। কিন্তু আজিৰ যিটো আমাৰ ভুল সামাজিকীকৰণ প্ৰক্ৰিয়া, এই যিটো আমাৰ ভুল সামাজিকীকৰণৰ ধাৰণা, আমি আমাৰ সন্তান, আমাৰ ছাত্ৰ ছাত্ৰীক কেৱল সফলতাৰ পিছত দৌৰাই আছোঁ, আমি বাকী একো নাচিনি নোপোৱা হৈ গৈছোঁ। ছাত্ৰ ছাত্ৰীসকল সফলতাৰ পিছত দৌৰিছে, পিতৃ মাতৃয়ে সন্তানক সফলতাৰ পিছত দৌৰাই দিছে। এতিয়া কি অৱস্থা হৈছে জানেনে? আমাৰ সফলতাৰ মাপকাঠিটো কি? যে আটাইতকৈ বেছি নম্বৰ পাব লাগিব, ভাল চাকৰিটো পাব লাগিব, আটাইতকৈ ডাঙৰ ঘৰটো সাজিব পাৰিব লাগিব, আটাইতকৈ দামী গাড়ীখন কিনিব পাৰিব লাগিব, আটাইতকৈ ডাঙৰ বিবাহৰ অনুষ্ঠানটো কৰিব পাৰিব লাগিব, আটাইতকৈ বেছি ধন টকা পইচা আমি ডনেশ্যন দিবলৈ সক্ষম হ'ব লাগিব। সেয়া হৈছে আমাৰ সফলতাৰ সংজ্ঞা। আৰু সেই সফলতাৰ সংজ্ঞাত দৌৰোঁতে এইটো এটা বৃথা সংজ্ঞা, এইটো এটা মিথ্যা সংজ্ঞা, এইটো এটা মায়াময় সংজ্ঞা। এই মায়াময় জোনাকৰ দৰে এইটো এটা মায়াৰ সংজ্ঞা, এয়া সঁচা সংজ্ঞা নহয়। সফলতাই আমাক সন্তুষ্টি দিব পাৰিব লাগিব, আমাৰ জীৱন সাৰ্থক কৰিব পাৰিব লাগিব, জীৱন অৰ্থবহ কৰি তুলিব পাৰিব লাগিব। আমাৰ পিতৃ মাতৃয়ে সন্তানক সফলতাৰ পিছত দৌৰাতে আমি পিতৃ মাতৃয়ে সন্তানক মানৱিক সম্পৰ্কৰ জ্ঞান দিবলৈ পাহৰি গৈছোঁ। আজি এটা এনেকুৱা হৈছে, আমাৰ প্ৰভুদেৱ প্ৰসাদ চেতিয়া ডাঙৰীয়াই যে কৈ আছে যে দিন সলনি হ'ল, এতিয়া প্ৰতিকূল তথাৎ পৰীক্ষা, এণ্ট্ৰেঞ্চ, নম্বৰ পাব লাগিব, এণ্ট্ৰেঞ্চ পাছ কৰিব লাগিব, ক্ৰেক কৰিব লাগিব, বিভিন্ন কথা। এতিয়া কি হৈছে, এটা ঘৰে হৈছে যে আমি ছাত্ৰ ছাত্ৰীসকলক কেৱল পঢ়িবলৈ লগাই দিছোঁ, ৰুমত ভৰাই দিছোঁ, কোনো সম্পৰ্ক চিন নোপোৱা হৈ গ'ল, কাৰো লগত মানৱিক সম্পৰ্ক নাই। ওচৰ চুবুৰীয়াটো বাদেই দিয়ক, নিজৰ খুৰা খুৰী, মাহী পেহী, মামা মামী কাকো চিনি নোপোৱা হৈ গ'ল। আজি পিতৃ মাতৃয়ে 10টা বছৰ সেই সন্তানটোক সফল কৰি তুলিবৰ কাৰণে, সঁচা সফল মিছা সফল আপোনালোকে বিচাৰি ল'ব, অন্ততঃ 10ৰ পৰা 12 বছৰ সেইহাল পিতৃ মাতৃয়ে সকলোৰে লগত সম্পৰ্ক এৰি দিয়ে, পৰিয়ালৰ লগত এৰি দিয়ে, চুবুৰীয়াৰ লগত এৰি দিয়ে, সহপাঠী সহকৰ্মীৰ লগত এৰি দিয়ে, ঘৰলৈ কোনোবা আলহী আহিলেও বেয়া পায়, নিজেও বেলেগৰ ঘৰলৈ নাপায়,
তেনেদৰে ল'ৰা ছোৱালীবোৰ অলপ মুক্ত বতাহ প্ৰকৃতি দুয়ে মানুহৰ লগত সংযোগ স্থাপন কৰিবলৈ নিদিয়ে। ফলস্বৰূপে কি হৈছে, কোনোবাই হয়তো 99% নম্বৰ পাছ কৰিছে, কিন্তু বৰ্তা ভালনে খুৰা ভালনে বুলি মাত এষাৰ দিবলৈ নজনা হৈ গ'ল, ছাৰ ভালনে বাইদেউ ভালনে বুলি মাত এষাৰ দিবলৈ নজনা হৈ গ'ল। আৰু সেই পিতৃ মাতৃয়ে সন্তানক 10 বছৰ 12 বছৰ তেওঁ সকলোৰে পৰা পিতৃ মাতৃ সন্তানক সফল কৰি দিলে, ক্ৰেক কৰি দিলে, JEE ক্ৰেক কৰি দিলে, নীট ক্ৰেক কৰি দিলে, গুচি গ'ল। তাৰপিছত তেওঁলোকৰ বাৰ্ধক্য আৰম্ভ হ'ল। তাৰপিছত আমাৰ নিচিনা এইবিলাক লাগিছে। তাৰপিছত পিতৃ মাতৃ অকলশৰীয়া, কাৰণ ইতিমধ্যে পিতৃ মাতৃয়ে সকলোকে এৰিলে। তেওঁৰ পৰিয়াল পৰিজনে তেওঁলোকৰ ওপৰত খং উঠাবলৈ গ'লে ভালকে মাত এষাৰ নিদিলে, চাহকাপ দিয়াটো দূৰৰ কথা, বৰ বুলিয়ে নকয়। তেওঁলোকো আমাৰ ঘৰলৈ নাহে। আমাৰ দেউতা ঢুকাবলৈ অহা নাছিলে, তেওঁলোকৰ ঘৰলৈ মই কেলে যাম? মোৰ ভনীজনী বিয়াত অহা নাছিলে, মই কেলে যাম? আৰম্ভ হৈ গ'ল তেওঁলোক অকলশৰীয়া। সন্তান গুচি গ'ল, দেশে বিদেশে থাকিলগৈ। তাৰপিছত পিতৃ মাতৃ বৃদ্ধাশ্ৰম। এইটো এটা বাস্তৱ সত্য। মই এগৰাকী মাতৃক মই লগ কৰি আহিছো গুৱাহাটীৰ মাদাৰ্ছ অল্ড এজ হোমত। মই কেতিয়াবা যাওঁ গুৱাহাটীৰ মাদাৰ্ছ অল্ড এজ হোম, মোৰ ঘৰৰ ওচৰতো অল্ড এজ হোম আছে। মাতৃগৰাকীক মোক যিজন তাৰ মেনেজাৰ, মানে যিটো ল'ৰাই চোৱা চিতা কৰে, মোক ক'লে, ছাৰ এই বাইদেউৰ লগত কথা পাতকচোন। বাইদেউৰ লগত কথা পাতিলোঁ। নগাঁও জিলাৰ, মই নকওঁ নামটো, নগাঁও জিলাৰ অকণমান নগাঁও মেইন টাউনৰ পৰা অলপ আঁতৰত। ল'ৰাই মেট্ৰিকত ষ্টেণ্ড কৰিছিলে, হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিছিলে, IIT পঢ়িলে, জাৰ্মানীত থাকে, বোৱাৰীও ইঞ্জিনিয়াৰ। এটাই সন্তান আছিলে, তেখেতৰ হাজবেণ্ড শিক্ষক আছিলে, ঢুকাল। তেখেত প্ৰধান শিক্ষয়িত্ৰী হৈ ৰিটায়াৰ কৰিলে। পুতেকৰ লগত যোগাযোগ কৰিলে, পুতেকৰ কোনো ধৰণৰ ইয়ালৈ অহাৰো মন নাই, মাকৰ খবৰ নলয়। মাকে গোটেই নগাঁৱত থকা মাটি সম্পত্তি বেছি দি, যি ধন টকা পইচা পালে, তেখেতে পেঞ্চন পায়। এনি স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, তেওঁ মাদাৰ্ছ অল্ড এজ হোমলৈ গৈ গোটেই টকা পইচাখিনি দিলে আৰু পেঞ্চনটো তাত জমা দিয়ে। তেওঁ কণ্ডিশ্যন এটাই যে তহঁতি মোক ৰাখ, মই ঢুকালে সকাম পাতিবলৈ পইচা দিছে, মোৰ মৃতদেহটো ভালদৰে সৎকাৰ কৰিম। এইটোৱে তেওঁ কণ্ডিশ্যন। আৰু এইখনেই হৈছে সমাজ। মই অভিভাৱকসকলক এটা উদ্দেশ্যে এটা কথা কৈছোঁ, আপোনালোকে এটা কথা মনত পেলাওকচোন। আজি 2 দশক আগত শিৱসাগৰত অসমত কেইখন বৃদ্ধাশ্ৰম আছিল, কেইটা শিশু গৃহ আছিলে, কেইখন অনাথ আশ্ৰম আছিল? এতিয়া আমাৰ শিৱসাগৰ জিলাত মই জনাত 4খন বৃদ্ধাশ্ৰম আছে। এইটোৱে আমাৰ সামাজিক দায়বদ্ধতা, সামাজিক মূল্যবোধৰ অৱক্ষয় সূচাইছে। আমি সফল হৈছোঁ, আমাৰ জীৱনটো সাৰ্থক হোৱা নাই, আমাৰ জীৱনটো অৰ্থবহ হোৱা নাই। মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৈছোঁ যে আমি সফলতাৰ পিছত দৌৰিছোঁ, সফল হৈছোঁ, আৰু সফলতাৰ সেই শৃংখল আৰোহণ কৰি পিছলৈ ঘূৰি চাই দেখিছোঁ মোৰ লগত পিতৃ মাতৃ নাই, মোৰ লগত সহোদৰ নাই, পৰিয়াল নাই, পৰিজন নাই, সহপাঠী নাই, চুবুৰী নাই, সমাজ নাই, মই অকলশৰীয়া। মোৰ সফলতা উদযাপন কৰিবলৈ মোৰ সৈতে কোনো নাই। তেনেহ'লে সেই সফলতাৰ মূল্য ক'ত? মই এইখিনি কথা কৈ থকাৰ উদ্দেশ্য এইটোৱেই যে তোমালোক আজিৰ তাৰিখত সফল ছাত্ৰ ছাত্ৰী, কিন্তু তোমালোকে তোমালোকৰ জীৱনটো সাৰ্থক কৰি তুলিব লাগিব, অৰ্থবহ কৰি তুলিব লাগিব। তেহে তোমালোকে জীৱনৰ যি সন্তুষ্টি, জীৱনৰ যি লাইফৰ যিটো ছেটিছফেকশ্যন, satisfaction is more important than success. তুমি বহুত ধন টকা পইচা, সফলতা, ডাঙৰ চাকৰি, ডাঙৰ ঘৰ, দামী গাড়ী লৈ সফল হ'ব পাৰিবা, সন্তুষ্ট হ'ব নোৱাৰা, জীৱন সাৰ্থক নহয় যদি তুমি তোমাৰ মাৰ লগত একেলগে এসাঁজ খাবলৈ তোমাৰ লগত মা নাই। তুমি তোমাৰ সফলতা উদযাপন কৰিবলৈ যদি তোমাৰ সহোদৰ নাই, ভাই ভনী ককাই ভাই কোনো নাই, সেই সফলতাৰ মূল্য ক'ত? মোৰ প্ৰশ্নটো এইটোৱেই। মোৰ প্ৰশ্নটো এইটোৱেই যে আজি মনোজ বৰাই একক প্ৰচেষ্টাৰে এই যে অভিনন্দন অনুষ্ঠানটিৰ আয়োজন কৰিছে, ইয়াক তোমালোকে এক সামাজিক দায়িত্বৰ দায়বদ্ধতা বুলি আজিৰ তাৰিখৰ পৰাই গণ্য কৰা। আমি সকলো ব্যক্তি একোজন ইণ্ডিভিজুৱেল। আজি নিজে মই এজন ব্যক্তি, তেখেত এজন ব্যক্তি, উই আৰ ইণ্ডিভিজুৱেল। জেক ৰুছৱে এষাৰ কথা কৈছিল ফৰাচী দাৰ্শনিক। তেওঁ কৈছিল যে মেন ইজ বৰ্ন ফ্ৰী বাট এভৰিৱেৰ হি ইজ ইন চেঞ্জ। আমি মুক্তভাৱে জন্ম লৈছোঁ, আমি স্বাধীন, উই হেভ দ্যাট লিবাৰ্টি, কিন্তু আমি এভৰিৱেৰ উই আৰ ইন চেঞ্জ। আমি প্ৰত্যেক ঠাইতে এডাল শিকলিৰে বন্ধা আছোঁ। সেই শিকলিডাল হ'ল আত্মীয়তাৰ শিকলি, আত্মিকতাৰ শিকলি। মই আজি এজন ব্যক্তি, ইণ্ডিভিজুৱেল ব্যক্তি,
মই মুক্তভাৱে জন্ম লৈছোঁ, কিন্তু মই এডাল শিকলিৰে বন্ধা আছোঁ মোৰ মা দেউতাৰ লগত, এডাল শিকলিৰে বন্ধা আছোঁ মোৰ শহুৰৰ লগত, এডাল শিকলিৰে বন্ধা আছোঁ মোৰ পৰিয়াল পৰিজন আত্মীয় স্বজনৰ লগত, এডাল শিকলিৰে বন্ধা আছোঁ মই মোৰ চুবুৰীটোৰ লগত, মোৰ গাঁওখন সমাজখনৰ লগত, এডাল শিকলিৰে বন্ধা আছোঁ মই শিক্ষানুষ্ঠান মোৰ শিক্ষাগুৰুৰ লগত। গতিকে সেই শিকলিকেইডালৰ বান্ধোন ছিঙি আমি যদি যোৱাৰ যত্ন কৰোঁ আমি সফল হ'ব পাৰিম, আমাৰ জীৱন কেতিয়াও অৰ্থপূৰ্ণ আৰু সাৰ্থক নহয়। গতিকে সেই শিকলিত আমি বান্ধ খাই থাকিব লাগিব, আমি সিপাৰে সম্পৃক্ত হৈ থাকিব লাগিব, গুৰিৰে সংযুক্ত হৈ থাকিব লাগিব, তেহে আমি শক্তিশালী ৰূপত প্ৰতিষ্ঠা হ'ব পাৰিম, শক্তিশালী ৰূপত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিম। মই সেইকাৰণে কৈছোঁ যে এয়া বাস্তৱ সত্য, প্ৰতিযোগিতা আৰু প্ৰতিদ্বন্দ্বিতাৰ পৰা আমি পলাব নোৱাৰোঁ, কৰিব নোৱাৰোঁ, বাস্তৱ সত্য। উই হেভ টু একচেপ্ট ইট। আমি সেয়া গ্ৰহণ কৰিম, সেয়া গ্ৰহণ কৰিও কিন্তু এই যন্ত্ৰ আৰু যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা নিজক কিছু নিলগাই ৰাখি এই আত্মীয়তা আত্মিকতাৰ এই গুণবিলাক, মানৱিক প্ৰমূল্যবোধৰ গুণবিলাকৰ আমি অনুশীলন কৰিব লাগিব, পৰিশীলন কৰিব লাগিব, অনুসৰণ কৰিব লাগিব। আমি সম্পৰ্কবিলাক সম্বন্ধবিলাক সন্মান কৰিব লাগিব। সংযোগ, আজি তোমালোকে এই মোবাইলটো পাইছা, তোমালোকৰ সংযোগ স্থাপন হৈছে, কিন্তু সম্পৰ্ক স্থাপন হোৱা নাই, আত্মীয়তা স্থাপন হোৱা নাই, আত্মিকতা স্থাপন হোৱা নাই। গতিকে আমি হৃদয়েৰে হৃদয়ৰ সংযোগ, মোবাইলেৰে সংযোগ নহয়, হৃদয়েৰে হৃদয়ৰ সংযোগ, মনেৰে মনৰ সংযোগ প্ৰতিষ্ঠা যেতিয়ালৈকে কৰিব নোৱাৰিম তেতিয়ালৈকে আমি সফল হ'ব পাৰিম, কিন্তু আমি জীৱনটো সাৰ্থক কৰি তুলিব নোৱাৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই এটা অনুৰোধ জনাইছোঁ, মই ইয়াত যথেষ্ট ইয়াত অভিজ্ঞ মানে শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষক বহুকেইজন বহি আছে, বিভিন্ন অভিজ্ঞতা অধ্যয়নে তেওঁলোক পৰিপুষ্ট, কিন্তু মই মোৰ এই 26 বছৰীয়া শিক্ষকতাৰ জীৱন, 20 বছৰীয়া মোৰ পিতৃত্বৰ জীৱন, অভিভাৱকত্বৰ জীৱনত মই যিখিনি অনুভৱ কৰিছোঁ সেই অনুভৱখিনি মাত্ৰ তোমালোকৰ সন্মুখত ব্যক্ত কৰিছোঁ। আৰু সেইকাৰণে মই ভাবোঁ যে আমাৰ সমাজখনত আমি যে আক্ষেপ কৰি থাকোঁ যে সামাজিক মূল্যবোধৰ অৱক্ষয় ঘটিছে, পিতৃ মাতৃক গৈ পেলাই বৃদ্ধাশ্ৰমত এৰিছে, আমাৰ শিক্ষিত পিতৃ মাতৃয়ে বৃদ্ধাশ্ৰমত খবৰ লোৱা দুখীয়া ল'ৰা ছোৱালীয়ে কোনেও পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থোৱা নাই, প্ৰতিষ্ঠিত সন্তানে বৃদ্ধাশ্ৰমত থৈছে। আজি 1.5 বছৰ নে 2 বছৰ আগত গুৱাহাটীৰ এটা প্ৰতিষ্ঠিত পৰিয়ালে নিজৰ মাকক গাড়ীত তুলি আনি নগাঁৱৰ বাছ ষ্টেণ্ডত, ASTC বাছ ষ্টেণ্ডত এৰি থৈ গাড়ী লৈ গুচি গৈছে, মানে ৰাস্তাত মাকক এৰি থৈ গুচি গৈছে। আমি যে কুকুৰ বলিয়া হ'লে যে এৰি থৈ আহোঁ বা হাবিৰ ওচৰত, ঠিক তেনেকুৱা। এইখন কি সমাজ? এয়া কি সফলতা? এই সফলতাৰ মূল্য ক'ত? এই সফলতাক আমি উদযাপন কৰাৰ অৰ্থ ক'ত? গতিকে আমি ছাত্ৰ ছাত্ৰীসকল, মই এটা কথা মই সদায় কৈছোঁ, মই এখন কলেজত এতিয়া অধ্যক্ষতা কৰি আছোঁ, মই কৈ আছোঁ আমি যে সৰু ল'ৰা সৰু ছোৱালী কওঁ, এতিয়া তোমালোক সৰু ল'ৰা সৰু ছোৱালী হৈ থকা নাই, তোমালোক মেট্ৰিক পাছ কৰিলা, তোমালোক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা। আগৰ দিনত মেট্ৰিক পাছ কৰিলে LP স্কুলৰ শিক্ষকৰ চাকৰি পাইছিল, নহয় না ছাৰ? মেট্ৰিক পাছ কৰি তাৰমানে তোমালোক আজিৰ তাৰিখত তোমালোক একোজন স্কুলৰ শিক্ষক হোৱাৰ যোগ্যতা আৰু অৰ্হতা অৰ্জন কৰিলে। গতিকে তোমালোক সৰু হৈ থকা নাই, তোমালোক এতিয়া পৰিপক্কতাৰ পথত তোমালোক আগবাঢ়িছা। গতিকে কথাবোৰ পৰিপক্কতাৰে চিন্তা কৰিব লাগিব, এই কথাবিলাক আমি মানৱিক মূল্যবোধেৰে চিন্তা কৰিব লাগিব, মানৱীয় প্ৰমূল্যৰে চিন্তা কৰিব লাগিব। আত্মিকতাৰ আৰু আত্মীয়তাৰ মূল্য ক'ত, আত্মীয়তা আৰু আত্মিকতাৰ গুৰুত্ব ক'ত, এই কথাবোৰ আমি অনুধাৱন কৰিব পাৰিব লাগিব। মই ছাত্ৰ ছাত্ৰীসকল সকলোৱে কয় ভালকৈ পঢ়িব লাগিব, ভাল ৰিজাল্ট কৰিব লাগিব, ভাল নম্বৰ পাব লাগিব, ভালকৈ প্ৰতিষ্ঠিত হ'ব লাগিব। মই কৈছোঁ সেইটো নহ'বলৈ কোৱা নাই, সফল হ'বলৈ কৈছোঁ। ময়ো কৈছোঁ তোমালোকে ভাল নম্বৰ পোৱা, আটাইতকৈ ভাল মাৰ্কশ্বিটখন তোমালোকৰ হ'ব, কিন্তু লগত সেই মাৰ্কশ্বিটৰ লগত তোমালোকে মানৱিক মূল্যবোধৰ সংযোজন ঘটোৱা আৰু তোমালোকে সংমিশ্ৰণ ঘটাবলৈ সক্ষম হোৱা, মই সেইটো আশা কৰিছোঁ। সফল হ'বলৈ তোমালোকক আশীৰ্বাদ কৰিছোঁ, কিন্তু সফলতাৰ লগত তোমালোকে জীৱনটো সাৰ্থক আৰু অৰ্থবহ কৰি তুলিবলৈ তোমালোকে যত্নৱান হোৱা। তোমালোকৰ মই কৈছোঁৱেই যে উই আৰ অল ইণ্ডিভিজুৱেল, আৰু ইণ্ডিভিজুৱেল হৈ আমাৰ যিটো সমষ্টিৰ প্ৰতি দায়িত্ব, মানে ব্যক্তি সমষ্টিৰ প্ৰতি দায়িত্ব, অৰ্থাৎ পৰিয়াল আৰু সমাজখনৰ প্ৰতি যি দায়িত্ব, সেই দায়িত্ব আমি অনুধাৱন কৰা উচিত, হৃদয়ংগম কৰা উচিত, আৰু সেই দায়িত্ব সম্পূৰ্ণ দায়বদ্ধতাৰে পালনৰ বাবে আমি বদ্ধপৰিকৰ হোৱা উচিত। গতিকে সেইখিনি অভ্যাস অনুশীলন পৰিশীলন তোমালোকে আজিৰ পৰাই কৰিব লাগিব। সম্পৰ্কবিলাকক, সম্বন্ধবিলাকক সন্মান কৰিবলৈ শিকিব লাগিব। সফলতাই যদি আমাক সম্বন্ধৰ পৰা আঁতৰাই লৈ যায়, তেতিয়াহ'লে সেই সফলতাই তোমালোকক কেতিয়াও জীৱনত সন্তুষ্টি আনি দিব নোৱাৰে। কোনোবা এটা জীৱনৰ মুহূৰ্তত গৈ খুব অকলশৰীয়া অনুভৱ কৰিবা,
নীৰৱে কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এনেকুৱা নীৰৱে কান্দি থকা ব্যক্তি আমি সকলোকেই লগ পাই আছোঁ অভিজ্ঞতাৰ পৰা কৈছোঁ এনেই কোৱা নাই স্বামী বিবেকানন্দই এষাৰ কথা কৈছিলে এভৰি পাৱাৰ ইজ উইদিন ইউ ইউ কেন ডু এনিথিং ইউ কেন ডু এভৰিথিং সকলো শক্তি তোমালোকৰ ভিতৰত নিহিত হৈ আছে আমি যিকোনো কাম কৰিব পাৰোঁ আমি সকলো কাম কৰিব পাৰোঁ কিন্তু কোনখিনি কাম কৰিব সেইটো আমি নিজৰ জ্ঞান বুদ্ধিৰে আমি ঠিক কৰি ল'ব লাগিব আমি সকলোৱে নেশ্যনেল এডুকেশ্যন পলিচিৰ কথা কৈ আছোঁ সেইকাৰণে নেশ্যনেল এডুকেশ্যন পলিচিয়ে সদায় বাস্তৱিক জীৱনৰে আমি মুখামুখি হ'ব পৰাকৈ শিক্ষা প্ৰদানৰ কথা কৈছে পাঠ্যক্ৰম অন্তৰ্ভুক্ত শিক্ষা থাকিবই যিটো আমাৰ চিলেবাছত থকা শিক্ষা তাৰ লগত আমি এই বাস্তৱ পৃথিৱীখনৰে মুখামুখি হোৱা যিটো শিক্ষা সেই শিক্ষাটো আমি ল'ব পাৰিব লাগিব ক্ৰিটিকেল থিংকিং লাগিব ইনোভেটিভ থিংকিং লাগিব ক্ৰিয়েটিভ থিংকিং লাগিব প্ৰব্লেম ছলভিং থিংকিং লাগিব এই ক্ৰিয়েটিভ থিংকিং বা সৃষ্টিশীল চিন্তাৰ কথা কওঁতে এটা কথা মনত পৰিছে এই যে মোবাইলটো আহিলে গুগল আহিলে এতিয়া AI আহিলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ChatGPT আহিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ মন মগজু মানে ৰেষ্ট দিবি গেৰেজত থোৱা গাড়ীখন যেনেকৈ 1 মাহৰ পিছত ষ্টাৰ্ট কৰিব নোৱাৰে বেটাৰী ডাউন হ'ব গ্ৰীজ গোটা মাৰিব তেল নষ্ট হ'ব ঠিক তেনেকৈ নিজৰ মগজুটো যদি 1 মাহ আঁতৰাই থৈ পেলাই ChatGPT বা গুগল চাই থকা তোমালোকৰ মন মগজু কেতিয়াও বিকাশ নহ'ব কেতিয়াও সেইটো গ্ৰীজিং হৈ নাথাকিব গতিকে আমি নিজৰ যিটো চিন্তা নিজৰ অধ্যয়নশীলতা নিজৰ আমাৰ সৃষ্টিশীলতা নিজৰ উদ্ভাৱনী চিন্তাক আমি অনুশীলন পৰিশীলন অভ্যাস কৰাৰ এই যিটো অভ্যাস সেই অভ্যাসটো আমি গঢ়ি তুলিব লাগিব কথা এটা শব্দ এটা কোৱাৰ লগে লগে মোবাইলটো পিটিকি দি পেলাই গুগল চাই দিয়াৰ লগে লগে তোমাৰ চিন্তা পাতি বন্ধ তোমাৰ মন মগজুৰ বিকাশ নহয় তুমি ডিপেণ্ডেণ্ট হৈ যাবা তুমি ইণ্ডিপেণ্ডেণ্ট স্বতন্ত্ৰভাৱে চিন্তা কৰাৰ শক্তি সামৰ্থ্য চব হেৰুৱাই পেলাবা গতিকে এই কথাটো মই অভিজ্ঞতাৰ পৰা কৈছোঁ আমি যন্ত্ৰক আমি ল'ব লাগে যন্ত্ৰ আমি আৱিষ্কাৰ কৰা যন্ত্ৰ আমাৰ সহায়ৰ বাবে থাকিব কিন্তু যন্ত্ৰৰ ওপৰত আমি নিৰ্ভৰশীল হৈ যাব নালাগে যন্ত্ৰই আমাক যদি দমন কৰিবলৈ হয় মানুহৰ ওপৰত যদি যন্ত্ৰ আহিবলৈ হয় তেতিয়া সকলোবোৰ বিনাশ হ'ব গতিকে মানুহৰ সৃষ্ট মানুহৰ নিয়ন্ত্ৰণত থাকিব লাগিব ঘৰৰ পোহনীয়া কুকুৰটো মোৰ নিয়ন্ত্ৰণত থকালৈকে ঠিক থাকে কিন্তু মোৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰ হৈ গ'লে কি যিকোনো মানুহক কামুৰিবলৈ খেলি যাব পাৰে গতিকে আমি আমাৰ মগজুটোক নিজৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব সৃষ্টিশীলতাৰ অনুশীলন পৰিশীলন অনুৰণন কৰিব লাগিব আৰু এটা কথাই মই সামৰি বহু কথা কৈছোঁ আৰু এটা কথা কৈছোঁ মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তোমালোক এতিয়া অফুৰন্ত শক্তিৰ ভাণ্ডাৰ আইনষ্টাইনে এষাৰ কৈছিল এনাৰ্জি neither can be created nor it can be destroyed it can only be transformed from one form to another শক্তি কেতিয়াও সৃষ্টিও কৰিব নোৱাৰি শক্তি কেতিয়াও ধ্বংস নহয় শক্তি মাত্ৰ এটা ৰূপৰ পৰা আন এটা ৰূপলৈ ৰূপান্তৰিত কৰিব পাৰে গতিকে আমাৰ মাজত নিহিত হৈ থকা সেই অফুৰন্ত শক্তি ভাণ্ডাৰত আমি কি কামত লগাম আমাৰ শক্তিক আমি কিহলৈ ৰূপান্তৰিত কৰিম সৃষ্টিশীলতালৈ ৰূপান্তৰ কৰিম ভাললৈ ৰূপান্তৰ কৰিম এই কথাটো আমাৰ চিন্তা শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব আজি বহু মানে এতিয়া চাইবাৰ ক্ৰাইমটো তোমালোকে দেখিছা নহয় চাইবাৰ ক্ৰাইম যে কৰি আছে চবে গম পোৱা নাই চাইবাৰ ক্ৰাইমটো শুনি আছা মোৰ পইচা হেক কৰি দিয়ে লৈ যায় বেংকৰ পৰা কাৰোবাৰ OTP পাছৱৰ্ড হেক কৰি দিয়ে ATM কাৰ্ড নোহোৱাকৈ পইচা উলিয়াই লৈ যায় কোনো গেধা ল'ৰা ছোৱালীয়ে কৰা নাই চোকা বহুত ছাৰ কিন্তু তেওঁলোকৰ সেই জ্ঞান আৰু শক্তিক তেওঁলোকে বেয়া কামত লগাইছে এই যে চাইবাৰ অপৰাধীবিলাক কোনোবাই কাৰোবাৰ ৰাস্তাত কাজিয়া লাগি মাৰপিট কৰি ঘাপ মাৰি দিছে মাৰ মাৰি দিছে সেইটো হয়তো পঢ়া শুনা নহ'ব পাৰে চোকা নহ'ব পাৰে কিন্তু এই যে চাইবাৰ ক্ৰাইম কৰি আছে মোক এজন উচ্চপদস্থ আৰক্ষী বিষয়াই কৈছে যে চাইবাৰ ক্ৰাইমৰ অপৰাধীসকল আৰক্ষী আৰু যিসকল চৰকাৰী টেকনিচিয়ান আছে তেওঁলোকতকৈ আগত দৌৰি আছে তেওঁলোককে ঢুকি পাওঁ হওঁতে তেওঁলোক ওলাই গুচি যায় ইমান তেওঁলোক ইণ্টেলিজেণ্ট ইমান চোকা এতিয়া মই ক'ব খোজা কথাটো হ'ল যে তোমালোকো অফুৰন্ত শক্তিৰ ভাণ্ডাৰ তোমালোকৰ অন্তৰ্নিহিত হৈ আছে অফুৰন্ত শক্তি সেই আইনষ্টাইনে কোৱাৰ দৰে সেই শক্তিক তুমি কি ৰূপলৈ ৰূপান্তৰিত কৰিবা সেইটো তোমাৰ নিজৰ ওপৰত নিৰ্ভৰ গতিকে আমি নিজে কিছু কথা চিন্তা কৰাৰ প্ৰয়োজন আছে
আমি এই যন্ত্ৰ নিৰ্ভৰতাৰ পৰা আঁতৰি আত্মপ্ৰত্যয় বা আত্মবিশ্বাস গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে। আমি অধ্যয়নশীল হোৱাৰ প্ৰয়োজনীয়তা আছে, অধ্যয়ন পুষ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে। আমি সৃষ্টিশীলতা উদ্ভাৱনী চিন্তাৰ কৰ্ষণ কৰাৰ উৎকৰ্ষ সাধন কৰাৰ প্ৰয়োজনীয়তা আছে। তেহে আমাৰ মন মগজুৰ বিকাশ হ'ব, তেহে আমাৰ মানৱিক গুণসমূহৰ উৎকৰ্ষ সাধন হ'ব, তেহে আমি লাভ কৰা শিক্ষা জ্ঞানলৈ ৰূপান্তৰিত হ'ব। এটা কথা ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে আজিৰ তাৰিখত অসমত শিক্ষিতৰ হাৰ 80% ক্ৰছ কৰিছে। পূৰ্বতে কিন্তু ইমান নাছিলে, 30-40% আছিলে, কিন্তু পূৰ্বতে আমাৰ সমাজখন ভাল আছিল। আমি শিক্ষিত হৈছোঁ। শিক্ষিত মানে আজিকালি সাক্ষৰতাৰ হাৰটো কেনেকৈ উলিয়াই জানো নাই? ৰেট অফ লিটাৰেচিটো যি নামটো চহী কৰিব পাৰে, নিজৰ নামটো লিখিব পাৰিলে সাক্ষৰ বুলি ধৰে, শিক্ষিত বুলি ধৰে। আৰু সেই হিচাপত আমাৰ অসমত আজি শিক্ষিতৰ হাৰ 80। আৰু এতিয়া আমাৰ এই 80% শিক্ষিতৰ হাৰ থকা ৰাজ্যখনত আমাৰ অনাথ আশ্ৰমৰ সংখ্যা বাঢ়িছে, বৃদ্ধাশ্ৰমৰ সংখ্যা বাঢ়িছে, পৰিত্যক্ত পিতৃ মাতৃৰ সংখ্যা বাঢ়িছে, অকলশৰীয়া পিতৃ মাতৃৰ সংখ্যা বাঢ়িছে, মাজুৰি মৃতদেহ গেলি গুণ নোলোৱা পৰ্যন্ত মৃতদেহ গেলি গলিত ৰূপত থকাৰ সংখ্যা এই অসমত বাঢ়িছে। গতিকে আমি যি শিক্ষা পাঠ্যক্ৰম অন্তৰ্ভুক্ত শিক্ষা, আনুষ্ঠানিক শিক্ষা আমি গ্ৰহণ কৰিছোঁ, সেই শিক্ষাক আমি জ্ঞানলৈ ৰূপান্তৰিত কৰিব লাগিব। সেই জ্ঞানক আমি প্ৰজ্ঞালৈ ৰূপান্তৰিত কৰিবৰ কাৰণে আমি নিজকে সাজু কৰি তুলিব পাৰিব লাগিব। আমি শিক্ষিত হ'লে নহ'ব, আমি জ্ঞানী হ'ব লাগিব, প্ৰাজ্ঞ হ'ব লাগিব। তেহে আমাৰ সমাজখন ধুনীয়া হ'ব, আমাৰ জীৱনটো ধুনীয়া হ'ব, আৰু আমি জীৱনৰ সৌন্দৰ্যবোধ, আমি জীৱনৰ জীৱনবোধ, জীৱনচৰ্যা আমি সঁচা অৰ্থত অনুধাৱন কৰিব পাৰিম। মই ছাত্ৰ ছাত্ৰীসকল এইখিনি কথাই তোমালোকক আহ্বান জনাইছোঁ। মই কোৱা নাই যে সংগ্ৰাম, প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে, নম্বৰ বেছি পাব নালাগে। মই কৈছোঁ যে নম্বৰো বেছি পাব লাগিব, এই প্ৰতিযোগিতাত তিষ্ঠি থাকিব লাগিব, এই প্ৰতিযোগিতাত প্ৰথম হ'ব লাগিব, প্ৰতিদ্বন্দ্বিতাত আমি বিজয়ী হ'ব লাগিব, আমি সফল হ'ব লাগিব। কিন্তু সফলতাৰ সৈতে জীৱনটোক অৰ্থপূৰ্ণ সাৰ্থক কৰি তোলাৰ কাৰণে যিখিনি মানৱীয় গুণ, মানৱিক প্ৰমূল্যবোধ আৰু ঘৰখন, পৰিয়াল, পৰিজন, সমাজ, দেশৰে সম্পৃক্ত হোৱাৰ আত্মিকতা গঢ়ি তোলাৰ যি এক অভ্যাস, সেই অভ্যাস আমি গঢ়ি তুলিব লাগিব। এইখিনি কি কথাকেই কৈছোঁ। মই আচলতে পৰামৰ্শ উপদেশ দিব পৰাকৈ জ্ঞান পুষ্ট, অধ্যয়ন পুষ্ট বা মোৰ ধৃষ্টতাও নাই। কেইবাগৰাকীও জ্যেষ্ঠ অভিজ্ঞ ব্যক্তি, অৱসৰপ্ৰাপ্ত শিক্ষক পঢ়ি আছে। মই মাত্ৰ ব্যক্তিগত অনুভৱেৰে এইখিনি কথা কৈছোঁ। পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অনাগত সুন্দৰ ভৱিষ্যতৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই লগতে আৰু এটা কথা মই সদায়ে আহ্বান জনাই আহোঁ, যেতিয়া দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে এনেকুৱা ধৰণৰ অভিনন্দন অনুষ্ঠান পাতে, ইয়াত মনোজ বৰাই এককভাৱে এই প্ৰয়াস কৰিছে যে আমি এই অঞ্চলটোৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জনাইছোঁ, খুব ভাল কথা। কিন্তু এই অঞ্চলটোৰ কোন কোন ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ হৈছে, কোন কোন ছাত্ৰ ছাত্ৰী অকৃতকাৰ্য হৈছে, সেই সকলোকো যদি আমি আমাৰ সহযোগীসকল বা ইয়াত থকা স্থানীয় সংগঠনৰ সৈতে যদি আমি এই অঞ্চলটোৰ অকৃতকাৰ্য বা অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক চিনাক্ত কৰি তেওঁলোক কি কাৰণেনো অকৃতকাৰ্য হৈছে, অনুত্তীৰ্ণ হৈছে, সেই ক্ষেত্ৰত যদি আমি কিঞ্চিত সহায়ৰ হাত আগবঢ়াব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ আমাৰ সমাজখন আকাংক্ষা কৰাৰ ধৰণে, আশা কৰাৰ ধৰণে সুন্দৰ হ'ব। কাৰণ সেই যিসকল অনুত্তীৰ্ণ হৈছে সেই সকলোকো আমি হাতত হাত ধৰি আগুৱাই লৈ যোৱাৰ কাৰণে মন কৰিব লাগিব, তাৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগিব। মই কৈছোঁৱেই, পেছাত এগৰাকী শিক্ষক, পিতৃ, অভিভাৱক, এই কথাখিনি অনুভৱ কৰিছোঁ। আৰু এই ক্ষেত্ৰত মই উত্তীৰ্ণৰ সৈতে অনুত্তীৰ্ণ, কৃতকাৰ্যৰ সৈতে অকৃতকাৰ্য ছাত্ৰ ছাত্ৰীসকলকো আমি সমানে আগুৱাই লৈ যোৱাৰ এক পণ ল'ব লাগে, এক প্ৰয়াস কৰিব লাগে, এক প্ৰচেষ্টা কৰিব লাগে। কাৰণ আমি সকলোকে লৈ সকলোৰে উন্নয়ন সাধন সম্ভৱ নকৰিলে আমি বিচৰা সেই ধুনীয়া সমাজখন, আমি বিচৰা সেই মানৱিক প্ৰমূল্যবোধেৰে সম্পৃক্ত জীপাল সমাজখন আমি গঢ়ি তুলিব নোৱাৰিম। এইখিনি কি কথাকে কৈছোঁ, মোৰ মাত্ৰ ব্যক্তিগত অনুভৱ। মই পিতৃ মাতৃ, অভিভাৱক, জ্যেষ্ঠ বিজ্ঞসকলক মোৰ যি ব্যক্তিগত অনুভৱ অকণমান অনুধাৱন কৰি এই কথাখিনি বিশ্লেষণ কৰি চোৱাৰ বাবে আহ্বান জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ অভিনন্দন, আশীৰ্বাদ জনাইছোঁ। অনাগত দিনবোৰ তোমালোকৰ ভাল হওক, সুখৰ হওক, শান্তিৰ হওক, সমৃদ্ধিৰ হওক, তোমালোকৰ জীৱনবোৰ সঁচা অৰ্থত সাৰ্থক হওক। মই পুনৰবাৰ মনোজ বৰা ডাঙৰীয়াৰ এই একক আৰু অনন্য প্ৰচেষ্টাৰ বাবে তেখেতৰ প্ৰতি আন্তৰিক অভিনন্দন, ধন্যবাদ, কৃতজ্ঞতা, প্ৰশংসা জ্ঞাপন কৰি
মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।